নমস্কাৰ গ্ৰীণ ভেলী আছামিজ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ ঘৰৰ নতুনটো পাৰ্ট মানে মই কোনটো ঘৰত থাকোঁ আজি আপোনালোক ঘৰটো মই আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ তো ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ শেষলৈ চাই থাকিব আৰু বেছি স্কিপ নকৰিব গতিকে বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিম আৰু চাওক ইয়াৰ আগতে মই মানে পুৰণি ঘৰটো দেখুৱাইছিলোঁ যিটো আমি মানে 25 বছৰ 30 বছৰ এই ঘৰটোত আছিলোঁ তো এই ঘৰটো পাৰ্টটো আপোনালোকে চালে আৰু ৰেছপন্স খুবখিনি ভাল পাইছোঁ সেইটো কাৰণে আজি ঘৰৰ নতুন পাৰ্টটো লৈ আহিছোঁ যে ঘৰটো দেখুৱাম ক'ত থাকোঁ বৰ্তমান সকলোখিনি দেশলৈ লৈ আহিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে চাব আৰু স্কিপ নকৰিব তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বৰ্তমান নতুন ঘৰত আছোঁ তো এই দেখিছে মোৰ বেক চাইডে টিং চিং আছে বাৰু কিবা কিবি কৰি থৈছোঁ তো ভিডিঅ'টো আপোনালোকক প্ৰথমবাৰ দেখুৱাই আছোঁ তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউকৈ চাই থাকক এইখন হৈছে সোমোৱা মেইন দৰ্জা গতিকে আপোনালোকে দেখিছে এইখন সোমোৱা দৰ্জা আছে আৰু এইফালে খিৰিকী চিৰিকী লগোৱা হোৱা নাই এতিয়া টিঙিৰে এইটো বেৰি থৈ দিয়া হৈছে এইখিনি আৰু এইটো সোনকালে এইখিনি কাম কৰা হ'ব আৰু এতিয়া আপোনালোকে প্ৰথম দৰ্জাটো আপোনালোকে দেখুৱাইছোঁ চাওক এইটো হৈছে সোমোৱা আপোনাৰ দৰ্জাটো এইটো আপোনালোকে দেখুৱাই লৈছে এইটো সোমোৱা দৰ্জাটো আৰু এইফালে আছে ভণ্টিৰ মানে ইয়াতে ভণ্টি মানে এইটো কি কয় বিউটি পাৰ্লাৰ কৰে ইয়াতে কিবা কিবি কৰে তো এইটো হৈছে চেয়াৰটো আৰু কেতিয়াবা এইটোত ময়ো বহি লওঁ আৰু ইফালে আছে বহা এইবিলাক আৰু এইখন আছে বেঞ্চ গতিকে এইফালে দেখিছে এটা পৰিৱেশ গতিকে এইফালে বাদ দিয়ক আৰু এইফালে টিং চিং মাৰি থৈ দিছোঁ আৰু মানে এইখিনি কাম সোনকালে কৰা হ'ব তো এইখন হৈছে ঘৰৰ মূল দুৱাৰ এইখনৰে আমি ভিতৰ ফালে এণ্ট্ৰি কৰোঁ এইফালে আৰু এইফালে আপোনালোকে দেখুৱাই লৈছোঁ এই সোমোৱা এইখিনি বাহিৰত এইখিনি আছে চেণ্ডেল টেণ্ডেল ইয়াতে আপোনালোকে দেখিছে তো এইখিনি হৈছে আমাৰ সোমৰ এণ্ট্ৰিৰ মানে প্ৰথম মূলখিনি আৰু আপোনালোকে তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকক আৰু দেখুৱাই আছোঁ আপোনালোকক তো প্ৰথমে আমি ইয়াৰ দৰ্জাটো আমি খুলি লৈছোঁ ধুনীয়াকৈ ভিতৰ ফালে যোৱা যিটো মেইন পথ গতিকে এইটো আপোনালোকক মই অকণমান দেখুৱাই লৈছোঁ আৰু ওপৰফালে আছে এটা জাপি ধুনীয়া জাপি এটা লগাইছোঁ ইয়াতে আৰু কাম আছে বহুতখিনি সিমানখিনি ডেক'ৰেট কৰি আছোঁ লাহে লাহে হোৱা নাই গোটেইখিনি কমপ্লিট তো আপোনালোকে ভিডিঅ'টো চাই থাকক যে প্ৰথমতে আপোনালোকক ক'লোঁ যে কাম বহুতখিনি আছে আৰু আপোনালোকে ভাবিব পাৰে তো কৰি আছোঁ গোটেইখিনি কাম অলপ সময় লাগিব যিহেতু কামখিনি কৰাৰ কাৰণে অলপমান সময় লাগিব আৰু আপোনালোক এইবাৰ মই ভিতৰলৈ লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টোৰ লগত জুৰি থাকক আৰু এটা বস্তু আপোনালোকক মই দেখুৱাব ৰৈ গৈছে সেই বস্তুটো আপোনালোকক মই দেখুৱাই লৈছোঁ 1 মিনিট আপোনালোকক মই দেখুৱাওঁ তো আপোনালোকে দেখিছে এখন চাইকেল এখন আছে এইখন চাইকেল মানে মোৰ হয় এইখন যেতিয়া মানে হাইস্কুললৈ গৈছিলোঁ তো এইখন চাইকেলত উঠি পেলাই গৈছিলোঁ বাইক চাইক তেতিয়া লোৱা হোৱা নাছিলে আৰু এইখন চাইকেল এতিয়া পৰি আছে বৰ্তমান কোনো চলোৱা মানুহ নাই ইয়াতে তো আপোনালোকে দেখিছে বহুত পুৰণা স্মৃতি আৰু তো এইবাৰ আমি ভিতৰৰ ফালে সোমাই যাম গতিকে এইখন হৈছে মেইন দৰ্জা গতিকে দৰ্জাখনৰ ফালে মই খুলি দিছোঁ দৰ্জাখন আপোনালোকে দৰ্জাখন মই খুলি দিছোঁ বৰ্তমান আৰু এইফালে আপোনাৰ আমি ভিতৰ ফালে যাম আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে গতিকে দেখুৱাই আছোঁ আপোনালোকৰ ভিতৰলৈ লৈ গৈ পেলাই সোমাৰ আৰম্ভণিতে আপোনালোকে পাব এখন বস্তা ইয়াতে আপোনালোকে ভৰি দুখন এনেকৈ আপোনালোকে মোহাৰিটো ভিতৰত সোমাব লাগে যিহেতু ইয়াতে ধূলি বালি লগাব দিয়া নাই তো প্ৰথম ৰুমটো আমি এতিয়া বৰ্তমান আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ তো হিচাপে আমাৰ ভিতৰৰ ৰুম এইটো গতিকে প্ৰথম ৰুম এইটো আমাৰ এইটোত ইয়াত মানে মানুহজনক বহিবলৈ দিয়া হয় আৰু সেইফালে আছে এটা আলমাৰীটোত ইয়াতে কাপোৰ কানি থাকে আৰু সেইফালে সেইবিলাক আছে কিতাপ তাৰ আগতে আৰু দেখুৱাই লৈছোঁ আপোনালোকক এইটো হৈছে মোৰ ঘড়ী এইটো হৈছে ব্ৰাছ আৰু এইবিলাক কিবি ইয়াতে পঢ়া টেবিল কিবি বস্তু আছে ইয়াতে আৰু এইটো হৈছে এটা কাপ এটা পাইছিলোঁ আপোনালোকক বহুত আগতে পাইছিলোঁ এইটো গতিকে এতিয়াও আছে এইটো এটা স্মৃতি হৈ আছে আৰু এইটো হৈছে আমাৰ সম্পূৰ্ণ এটা বহা এটা ৰুম গতিকে ইয়াতে দেউতাই কিবা খাই কিনে ইয়াতে থৈ দিছে বাৰু কথা নাই আৰু ইয়াতে এইবিলাক আছে গামোচা তো এইটো প্ৰথম আহিলে আমি বাহিৰৰ পৰা আহি এইটো ৰুম প্ৰথম পাওঁ ইয়াতে আলহী আমাক বহিবলৈ সম্পূৰ্ণকৈ দিয়া হয় তো আপোনালোকক ক'ৰবাত দেখুৱাই লৈছোঁ বঢ়িয়া কৰি ইয়াতে আলহী বহে ইয়াতে মানে চিম্পুল ৰুম আৰু ক'ব গ'লে বেছি মানে ৰং চং কৰা হোৱা নাই এতিয়ালৈকে আৰু আপোনালোকক এটা মই ফটো দেখুৱাব গৈ আছোঁ এইবাৰ ফটোটো আপোনালোকে চাওক মই দেখুৱাই আছোঁ তো যদি আপোনালোকে ফটোটো অনুমান কৰিব পাৰিছে আপোনালোকে গম পাইছে যে এইটো আমাৰ ফেমিলিৰ ফটো হয় আৰু আপোনালোকে এইবাৰ পৰিৱেশটো দেখুৱাইছোঁ অকণমান এইবাৰ ফালে এইবিলাক লাইট আছে আৰু বৰ্তমান আমাৰ চিলিঙৰ কাম হোৱা নাই গতিকে লাহে লাহে হ'ব তো ইয়াৰ পিছত মই আপোনালোকক নতুন ঘৰ এটাত যিহেতু দেখুৱাই আছোঁ
তো এইবাৰ আপোনালোক মই দেখুৱাব গৈছোঁ মোৰ মা দেউতা থকা ৰুমটো যিটো আছে সেইটো কণাৰ সেই ৰুমটোত মানে মা দেউতা থাকে তাতে সেই ৰুমটো এইবাৰ মই দেখুৱাব গৈ আছোঁ তাৰ আগতে আপোনালোকে আলমাৰিটো দেখিছে ইয়াতে কাপোৰ কানি কিবা কিবি আছে আৰু এইবিলাক ওপৰত আপোনাৰ কিতাপ কিবা কিবি এইবিলাক আছে গতিকে তো এইটো হৈছে আমাৰ সম্পূৰ্ণ মা দেউতাৰ ৰুম এইটো আপোনালোকে দেখিছে ওপৰৰ ফালে এইবিলাক মানে বস্তু থোৱাকৈ আমি বনাই লৈছোঁ আৰু ইয়াতে কাপোৰ আছে যেনেকৈ তেনেকৈ আপোনালোকে দেখিছে মাৰ কাপোৰ আছে ইয়াতে দেউতাৰ কাপোৰ আছে আৰু এইফালে আছে এইটো গডৰেজ আৰু এইবিলাক ভিএপি চিএপি কিবা কিবি এনেকুৱা আছে আৰু কিটচেন ৰুমত এয়া আছে পানী থোৱা জেগা এইবিলাক ইয়াতে পানী থাকে এয়া হৈছে গেছ টেবিল গতিকে ইয়াতে এটা বেচিন এটা বহিব বেচিনটো বহাব লাগিব আৰু এয়া হৈছে গেছ টেবিল আপোনালোকে দেখা পাইছে চাহ নাই ইয়াতে চাহৰ এইবিলাক মানে যোগাৰ পাতি আছে আৰু ইয়াতে আছে আপোনাৰ গাখীৰ আছে আৰু এইফালে আছে এইবিলাক কুকাৰ আৰু এইফালে আছে আপোনালোকৰ এইবিলাক কিবা অ'টছ কিবা কিবি আছে এইবিলাক আছে দাইল অ'টছ তেল এইবিলাক কিবা কিবি মা মছলা হালধি চালধি কিবা কিবি আছে ইয়াতে আৰু এইবিলাক আছে আমাৰ বাচন থোৱা এইবিলাক আৰু আমি এইটো বনাই লৈছোঁ ইয়াতে টাইলছ কৰিব লগা আছে ইয়াতে 3টা ষ্টেপ কৰি বনাই লৈছোঁ ওপৰত কিবা কিবি বৈয়াম আছে এইবিলাকত মাজত আছে মছলা আৰু এইবিলাকত কিবা কিবি আছে তো এইফালে তলৰ ফালে চব কিবা বস্তু থোৱাই আছে তো এইবিলাক বাচন এইটো হৈছে ফিল্টাৰ এইবিলাক আৰু এইফালে আছে আপোনালোকৰ আমাৰ হেৰিটো ডাইনিং টেবুলটো আৰু ইয়াতে আছে এইটো ভাত কেৰেলা আৰু এইফালে আছে আপোনালোকৰ এই বাচন থোৱা এইবিলাক সৰু সৰু আলু আৰু ইয়াতে কিবি আছে এইখন হৈছে মানে কেলেণ্ডাৰ অসমীয়া কেলেণ্ডাৰ গতিকে প্ৰায়ভাগ মানুহ ঘৰতে এইটো দেখা পোৱা যায় কেলেণ্ডাৰটো লাগে সেইকাৰণে আছে আৰু চাগে আপোনাৰ কিটচেন ৰুমটোত অকণমান আপোনালোক ভিউটো দেখুৱাই লৈছোঁ চাওক এইবাৰ